Congress Party President, Congress State Congress Party President Dangoria Aru Lurin Jyoti Gogoi, Suprakash Talukdar Dangoria, ইয়াত উপস্থিত সংবাদ দাতাসকল আৰু মোৰ previous my former boss CK Das আপোনালোকক সকলোকে মই ধন্যবাদ দিছো আমাৰ ফাৰ্স্ট aim to হৈছে to defeat আৰু eradicate the evil of BJP. BJP সকলোৱে জানে BJP acts under the direction of RSS. RSS acts under the orders, the ordinances of Manu Smriti, and which is আমাৰ কাৰণে একেবাৰে বেয়া সকলো যিসকলে পঢ়িছে সকলোৱে জানিব আৰু ইমপ্লিমেন্টেশন হেতু চলি আছে পাহাৰৰ ভিতৰত পাহাৰৰ আমাৰ তাত তিনিটা ডিস্ট্ৰিক্টৰ যি চলি আছে হেতু ইয়াৰ প্লেনৰ থকা মানুহবিলাকে ইমেজিন কৰিব নোৱাৰে আমাৰ কাৰ্বি আংলঙৰ বিকজ অফ বিজেপি লেবাৰ বিলাকো আমাৰ ট্ৰাইবেল মানুহ এজনো নাই আজি গলেও দেখিব আমাৰ ইকোনমিক ডিপ্ৰাইভেশ্যন হৈছে এডুকেশ্যন ডিপ্ৰাইভেশ্যন হৈছে গভৰ্ণমেণ্ট সাৰ্ভিস ডিপ্ৰাইভেশ্যন হৈছে সকলো পদ্ধতিত আমাক ডিপ্ৰাইভ কৰিছে এই গোটেইখিনি কৰিছে বিকজ বিজেপি এণ্ড বিকজ অফ Manu Smriti এণ্ড অফ RSS সেই কাৰণে আমি ইয়াত jointly unitedly আমি ফাইট কৰি বিজেপি এই দেশৰ পৰা আঁতৰাব লৈকে আমি চেষ্টা কৰিছো আৰু সকলো ঠাইতে আমাৰ দেশত কৰিছে আমাৰ অসমতো আৰু নৰ্থ ইষ্টতো আমি কৰিব লাগে বুলি আমি ইয়াত বহিছো বেছি ক'বলৈ নাই এতিয়া আমি আশা কৰো অৱশ্যে এইটো সেকেন্ড টাইম হৈছে আমি 10 দিন নে 2 সপ্তাহ মান আগত আমি কৈছিলো আপোনালোকৰ আগত যে টু ষ্ট্ৰেংথেন ইউনিটি বুলি সেই কাৰণে আজি আপোনালোকক সকলোৱে জনাই দিছো সকলো পাব্লিকক আমি জনাই দিছো আমি ষ্ট্ৰেংথেন কৰি ইউনিটি টু ষ্ট্ৰেংথেন কৰি এই বিজেপি টু আঁতৰাব লাগে এই ইলেকশ্যনত বুলিহে আমি ইয়াত বহিছো থ্যাংক ইউ